Hello friends, welcome back to my YouTube channel Aman from Assam. Our মোৰ নাম হৈছে আমান বন্ধুসকল আজি আপোনালোকৰ কাৰণে ডাইৰেক্ট কোৱেশ্চন আনসাৰ সিৰিজৰ আকৌ 10টা প্ৰশ্ন লৈ আহিছো আৰু এই ভিডিও সিজন 1 ৰ এপিসোড নম্বৰ 6 হ'ব তো বলক আজিৰ ভিডিওটো আমি আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰো আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে যে ভাৰতৰ বৃহত্তম চিৰিয়াখানাখন ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰ হৈছে কলিকতা হয় বন্ধুসকল কলিকতাতে ভাৰতৰ বৃহত্তম চিৰিয়াখানাখন অৱস্থিত আৰু সেই চিৰিয়াখানাখনৰ নাম হৈছে শ্ৰী ভেংকটেশ্বৰ জুলজিকেল পাৰ্ক হয় বন্ধুসকল শ্ৰী ভেংকটেশ্বৰ জুলজিকেল পাৰ্ক আৰু ই ডাঙৰে হৈছে 22.39 স্কয়াৰ কিলোমিটাৰ হয় বন্ধুসকল ই ডাঙৰে হৈছে 22.39 কিলোমিটাৰ স্কয়াৰ চাৰিপিনে 22.39 কিলোমিটাৰ আৰু এইখন চিৰিয়াখানা কেৱল ভাৰতৰে আটাইতকৈ ডাঙৰ চিৰিয়াখানা নহয় এখন এই আমাৰ গোটেই এছিয়াৰে আটাইতকৈ বৃহত্তম চিৰিয়াখানা হয় আৰু এতিয়া বলক আমি কোৱেশ্চন নম্বৰ 2 লৈ যাও কোৱেশ্চন নম্বৰ 2 আছে যে ইণ্ডিয়ান নেভি একাডেমি ক'ত অৱস্থিত ইণ্ডিয়ান নেভি একাডেমি ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰ হৈছে কোচিনত হয় কোচিনতে ইণ্ডিয়ান নেভি একাডেমি অৱস্থিত আৰু এতিয়া কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 আছে ভাৰতীয় সেনাৰ সৰ্বোচ্চ পদবীটো কি ভাৰতীয় সেনাৰ সৰ্বোচ্চ পদবীটো কি আৰু ইয়াৰ উত্তৰ হৈছে জেনাৰেল হৈছে ভাৰতীয় সেনাৰ সৰ্বোচ্চ পদবীটো ভাৰতীয় সেনাৰ সৰ্বোচ্চ পদবীৰ নাম হৈছে জেনাৰেল আৰু এতিয়া কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 আছে কোন ৰাজ্যক ভাৰতৰ কলিজা বুলি কোৱা হয় কোন ৰাজ্যক ভাৰতৰ কলিজা বুলি কোৱা হয় আৰু ইয়াৰ উত্তৰ হৈছে মধ্যপ্ৰদেশকৈ ভাৰতৰ কলিজা বুলি কোৱা হয় আৰু এতিয়া কোৱেশ্চন নম্বৰ 5 আছে ভাৰতৰ আৰ্মি হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত ভাৰতৰ আৰ্মিৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰ হৈছে নতুন দিল্লীতে ভাৰতৰ আৰ্মিৰ হেডকোৱাৰ্টাৰ অৱস্থিত আৰু এতিয়া বলক কোৱেশ্চন নম্বৰ 6 লৈ যাও কোৱেশ্চন নম্বৰ 6 আছে ইণ্ডিয়ান মিলিটাৰী একাডেমি ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰ হৈছে ডেৰাডুনতে ইণ্ডিয়ান মিলিটাৰী একাডেমি অৱস্থিত ডেৰাডুনতে অৱস্থিত আৰু এতিয়া হ'ব কোৱেশ্চন নম্বৰ 7 আছে সাহসিকতাৰ সৰ্বোচ্চ পুৰস্কাৰ কি আৰু ইয়াৰ উত্তৰ হৈছে পৰমবীৰ হৈছে সাহসিকতাৰ সৰ্বোচ্চ পুৰস্কাৰ এতিয়া কোৱেশ্চন নম্বৰ 8 আছে ভাৰতৰ বৃহত্তম যাদুঘৰটো ক'ত আছে ভাৰতৰ বৃহত্তম যিটো যাদুঘৰ এটো ক'ত আছে আৰু ইয়াৰ উত্তৰ হৈছে কলকাতাতে ভাৰতৰ বৃহত্তম যাদুঘৰটো অৱস্থিত আৰু এতিয়া কোৱেশ্চন নম্বৰ 9 আছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰ হৈছে মুম্বাইতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু এতিয়া কোৱেশ্চন নম্বৰ 10 আজি আমাৰ শেষৰটো কোৱেশ্চন আৰু এই কোৱেশ্চনটো আছে সাৰে জাহাঁ সে আচ্ছা গীতটোৰ ৰচক কোন সাৰে জাহাঁ সে আচ্ছা যেটো গীত আছে सारे जहां से अच्छा हिंदुस्तान हमारा सारे जहां से अच्छा हम बुलबुलें हैं जिसकी वो गुलसिता हमारा सारे जहां से अच्छा এই যেটো গীত আছে এই গীতটোৰ ৰচক কোন আৰু ইয়াৰ উত্তৰ হৈছে মোহাম্মদ ইকবালে এই গীতটোৰ ৰচক আৰু যদি আমাৰ ভিডিওটো ভাল লাগিল বন্ধুসকল তেনেহলে লাইক এটা কৰি দিব শেয়াৰ কৰি দিব কমেন্ট কৰি দিব আৰু এনেকুৱা ভিডিও আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ সৰ্বশেষত জয় হিন্দ জয় অসম